আজিৰ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত লৈ আহিছোঁ অন্য এটা বিশেষ আপডেট। আজিৰ সেই বিশেষ আপডেটটো হৈছে অৰুণোদয়ৰ ওপৰত। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে যদি আপুনি অৰুণোদয় আঁচনিত নতুনকৈ নামটো সন্নিৱিষ্ট কৰিছে বা যদি আপুনি অৰুণোদয় আঁচনিত এপ্লাই কৰিছিলে তেতিয়াহ'লে সেই অৰুণোদয় লিষ্টত আপোনাৰ নামটো আহিছেনে নাই, অথবা অৰুণোদয় পৰ্টেলত আপোনাৰ নামটো ৰেজিষ্ট্ৰেশ্যন হৈছেনে নাই, আৰু যদি অৰুণোদয় লিষ্টত আপোনাৰ নামটো আহি গৈছে আৰু লগতে ৰেজিষ্ট্ৰেশ্যনটো হৈ গৈছে তেতিয়াহ'লে অৰুণোদয়ৰ প্ৰথম কিস্তি কেতিয়া সোমাব আপোনাৰ বেংক একাউণ্টত, অথবা অৰুণোদয় প্ৰথম কিস্তি দিবলৈ আৰম্ভ কৰিছেনে নাই, এই সকলোবোৰ বিৱৰণ চাওক নিজৰ মোবাইলতে। এই সকলোবোৰ বস্তু আপোনালোকে কেনেধৰণে চাব জানো আহক। এইখিনিতে এটা আপোনালোকলৈ সৰু অনুৰোধ, যদিহে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে আমাৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে ভিডিঅ'টো এটা লাইক কৰি দিব। প্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। তাৰ পৰা চাৰ্চ বাৰত আপোনালোকে টাইপ কৰিব অৰুণোদয় বুলি। অৰুণোদয় টাইপ কৰাৰ পাছত আপোনালোকে চাৰ্চ কৰি দিব। তাৰ পৰা ইয়াতে আপোনালোকে প্ৰথমে দেখিবলৈ পাব অৰুণোদয় ৱেবছাইটটো, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত এনেধৰণৰ এটা পেজ দেখিবলৈ পাব। আপোনালোকে তলৰ ফালে আহি থাকিব। ইয়াতে আপোনালোকে পোনপ্ৰথমে ভিউ ষ্টেটাছত ক্লিক কৰি অৰুণোদয় আইডিটো টুকি ৰাখিব। তাৰপিছত শেষৰ ফালে থকা ভিউ বেনিফিচিয়াৰী ষ্টেটাছটোত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত এনেধৰণৰ এটা পেজ অ'পেন হৈ যাব। তাৰ পৰা ইয়াতে পোনপ্ৰথমে চিলেক্ট ডিষ্ট্ৰিক্ট, এইটোত আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। তাৰপিছত টুকি ৰখা বেনিফিচিয়াৰী আইডিটো দি চাৰ্চ কৰি দিব। তাৰপিছত ইয়াতে আপোনালোকৰ অৰুণোদয় আইডিৰ বিৱৰণ সকলোখিনি ইয়াতে চাব পাৰিব। প্ৰথমতে আপোনাৰ নামটো আৰু বাকী ডিটেইলছখিনি ওলাব। তাৰপিছত আপোনালোকে পে'মেণ্টৰ ডিটেইলছসমূহ চাব পাৰিব।